মহাষ্টমীৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ব্লগটি দিয়াত অলপ পলম হ'ল, বেয়া নাপাব, ক্ষমা কৰিব। ইমান ৰাইজৰ বিপুল সঁহাৰি, বিপুল সমাগম আৰু মৰম যে মই ব্লগ এডিট কৰিবলৈ সময় পোৱা নাছিলোঁ। এয়া মাৰ মহাষ্টমী স্নান কৰোৱা হৈছে পঞ্চামৃত, ডাব পানী, কুঁহিয়াৰৰ ৰস আৰু লগতে দ্বাদশ ঘাটৰ জলেৰে। দ্বাদশ জল অৰ্থাৎ 12টা ঘাটৰ জল। 12টা ঘাটৰ পৰাতো জল তুলি অনাৰ সম্ভৱ নহয়। এই দ্বাদশ ঘাটৰ জল পূজাৰ সামগ্ৰী পোৱা দোকানতে উপলব্ধ, গতিকে সেই দ্বাদশ জলেৰে এতিয়া মাৰ স্নান কৰোৱা হৈছে। মহাষ্টমীৰ দিনাখন যিহেতু খুব ভাল দিন, মোৰ পিতৃয়ে নিৰ্মাণ কৰিবলৈ লোৱা পৰৱৰ্তী ছবিখন যৌবনে আমনি কৰে পাৰ্ট 2ৰ চিত্ৰনাট্যখন মাৰ শ্ৰীচৰণত ৰাখি পূজা কৰা হ'ল। অৱশ্যে এইখনৰ আৰু কেইটামান ড্ৰাফ্ট কৰা হ'ব, কিন্তু ইয়াৰ যিটো মূল গাঁথনিটো এনেকৈয়ে থাকিব, কাহিনী ভাগ এনেকৈয়ে থাকিব। যৌবনে আমনি কৰে পাৰ্ট 1ও আমি এনেকৈ অষ্টমীৰ দিনাখন পূজা কৰিছিলোঁ। মাৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে ৰাইজে এইবাৰো এইখন ছবি আদৰি লয়। এই 3টা দিনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহিছিলে আমাৰ পূজা ভাগলৈ, একেবাৰে উজনিৰ পৰা নামনিলৈকে, তিনিচুকীয়া, শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, দেৰগাঁও, বোকাখাট, কোনখন ঠাই বাদ দিম, নলবাৰী, হাজো, বৰপেটা ৰোড, বৰপেটা। ইমান যে ভাল লাগিলে, লগতে মোৰ অনুৰাগী সকলো আছিলে, পৰিয়ালবৰ্গটো আছিলেই। ইমান যে মৰম সকলোৰে, সঁচাকৈ মাৰ আশীৰ্বাদ। খুব ভাল লাগিলে সকলোকে লগ পাই, সকলোকে মই পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ মাজতে আকৌ হঠাৎ নিউজ 18-এ মোক দায়িত্ব দিলে অকণমান এংকাৰিং কৰিবলৈ, সাংবাদিকতা কৰিবলৈ। মই অলপ অপ্ৰস্তুত হৈছিলোঁ। মোৰ অৱস্থাটো চাওকচোন, কি কৰোঁ কি নকৰোঁ লাগিছে। তথাপিও কিবাকৈ চলাই নিলোঁ। পোনপ্ৰথমে আমাৰ পৰৱৰ্তী ছবিখনৰ স্ক্ৰিপ্ট ৰাইটাৰৰ লগত অলপ কথা পাতিলোঁ। তাৰপিছত আলহী সকলো আছিলে, এয়া নিকু মাহী, প্ৰত্যেকৰে লগত অলপ কথা পাতিলোঁ, প্ৰত্যেকৰে মনৰ ভাৱ ল'লোঁ। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত গোলাপ বৰবৰা দেৱ মোৰ মহাককা আছিলে, মাৰ মাহীয়েক মহা। বিধায়িকা শিৱা মামী তেখেতৰে ডাঙৰ বোৱাৰীয়েক, আৰু সেয়া পংকজ বৰবৰা মোৰ মামা, মাজু মামা। এনেকৈ 3 দিন ৰাইজে হেঁপাহ পলুৱাই মোৰ লগত চেলফি ল'লে। মোৰো বৰ ভাল লাগিলে, কাৰণ এয়াও মাৰ আশীৰ্বাদে, নহয়নে বাৰু? মাৰ আশীৰ্বাদ নহ'লে সেয়া জানো সম্ভৱ হ'লহেঁতেন। এতিয়া মাক অন্নভোগ আগবঢ়োৱা হৈছে, আৰু এই ভোগৰ পিছতে হোম হ'ব। মই আগৰ ব্লগটোতো কৈছিলোঁ, তাৰ পিছতে আমি মাৰ ভোগ গ্ৰহণ কৰিম। এইবাৰ ভোগ খাওঁতে অৱশ্যে অলপ পলম হ'ল, কিয়নো এইবাৰ সন্ধি পূজা বৰ সুন্দৰ সময়ত পৰিছিলে। দিন আৰু ৰাতিৰ সন্ধিক্ষণত 4:45 পৰা 5:35 ভিতৰত। আৰু এই সন্ধি পূজা খুব গুৰুত্বপূৰ্ণ এক মুহূৰ্ত দুৰ্গা পূজাৰ, কিয়নো এইখিনি সময়তে মা দুৰ্গাই হেনো মহিষাসুৰৰ বধ কৰিছিল। আৰু এই সময়ত আমি যি 9 দিনৰ ব্ৰত ৰাখোঁ, সেই 9 দিনৰ সুফল পোৱা যায় বুলিও কোৱা হয়। আজি অষ্টমী পূজা হৈ পালে, সন্ধি পূজাও হৈ গ'ল। এই 5:30 বজাত সন্ধি পূজাও শেষ হ'ল। আমি চাকি বন্তি জ্বলালোঁ, আৰু এই সন্ধিক্ষণতে আপোনালোক সকলোৱে হয়তো জানে, এই সন্ধিক্ষণতে মা দুৰ্গাই দেৱীয়ে মহিষাসুৰৰ বধ কৰিছিলে। ইয়াৰ তাৎপৰ্য মই ভাবোঁ আৰু পঢ়িছোঁ যে বেয়াৰ ওপৰত ভালৰ জয়। আৰু বেয়া বুলি ক'বলৈ গ'লে কোনোবা আমাৰ শত্ৰু বুলিয়ে মই নাভাবোঁ। মই ভাবোঁ আমাৰ ভিতৰতো কিছু বেয়া থাকে, ভাল থাকে। চ' মই মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে বেয়াখিনি, আমাৰ যিখিনি বেয়া সেইখিনি আঁতৰাই ভালখিনি যাতে আমাৰ মনত সদায় বিৰাজমান হওক। আমি যাতে সকলোৱে ভাল কৰিব পাৰোঁ, ভাল চিন্তা কৰোঁ, মংগল কৰোঁ, সেয়াই মা দেৱীৰ ওচৰত প্ৰাৰ্থনা। আৰু মাও যেন আমাক আশীৰ্বাদ কৰে, সময় দেৱীক
ঘোঁৰাত আহিছে ঘোঁৰাত যাব সময় কেনেধৰণৰ হ'ব আমি নাজানো কিন্তু তথাপিও মাৰ আশীৰ্বাদত এই যদি বেয়া সময়ো আহিবলগীয়া আছে সেই সময়খিনিও যেন মায়ে কৃপা কৰে আশীৰ্বাদ কৰে ৰক্ষা কৰে সেয়াই মাৰ ওচৰত প্ৰাৰ্থনা সকলোৰে বাবে আপোনালোক সকলোৰে ভাল হওক এয়া অকণমান পৰিৱেশ দেখুৱাইছোঁ সকলোৱে চাকি জ্বলাইছে ইয়াতে 108 গছকৈ চাকি জ্বলাই প্ৰত্যেকে তেনেকৈ আমাৰ ঘৰৰো জ্বলাইছে আৰু ভক্তগণেও জ্বলাইছে বাৰু এতিয়াহে কিবা অকণমান মাৰ ভোগ মুখত দিওঁগৈ আপোনালোক সকলো ভালে থাকক সন্ধিয়াৰ আৰতি মই আকৌ শ্বৰ্টছত দেখুৱাম বাৰু